আজি বহুত দিনৰ বহুত বছৰৰ পিছত আহি গ'লোঁ তলাতল ঘৰ চাবলৈ। একচুৱেলি বহুত বছৰ আগতে অহা নাছিলোঁ। তাৰপিছত আজি আকৌ শিৱসাগৰ আহিলোঁ বিয়া খাবলৈ। বিয়া খাবলৈ অহাৰ সূত্ৰে আজি শিৱসাগৰত সোমাই লগতে তলাতল ঘৰ, কাৰেংঘৰ, ৰংঘৰ গোটেইকেইটা চাই যাম বুলি আহিলোঁ। এয়া মোৰ পিছফালে আছে, এয়া তলাতল ঘৰ। আহিলোঁ এবাৰ চাওঁ বুলি। এয়া তলাতল ঘৰৰ ওপৰৰ পৰা গোটেই চাৰিওফালৰ দৃশ্যটো চাই লওক। বহুতে আহিছে আৰু বহুতে অহা নাই, বহুতে দেখাও নাই। সেইকাৰণে মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে কোনে কোনে দেখা নাই চাওক। অকণমান এনেই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। অখিল গগৈ সমষ্টি খুব ভালকৈ ৰাখিছে বাৰু, চাফ চিকুণ কৰি। টিকেট 20 টকা কৰি লৈছে।